ঐ মা মই স্কুলৰ পৰা পালোহি দেই পালেহি যদি মুখ চুককেইটা ধুই ল ভাতটো খাই লহি তাৰপা তুমি ভাতটো বাঢ়ি দিয়া মই গৈ আছো ঐ মা তুমি মোক 100 টকা এটা দিবা আকৌ তুমি দিম বুলি কৈছা যে কেতিয়া কৈছিলো মই দিম বুলি কি উল্টা পুল্টা কথা কৈছো তুমিয়েচোন উঠনি কৈছিলা মোক 100 টকা দিম বুলি স্কুলৰ পৰা আহি পিনে এতিয়া সেইবোৰ ক'লে নহ'ব দেই মোক দিব লাগিব 100 টকা সেইটো দিম হ'ব দে কেতিয়া লাগে আজি লাগিব নেকি তোক কেতিয়া লাগিব মানে মোক এতিয়া লাগে এতিয়া দিয়াই তুমি মোক 100 টকা এটা এতিয়া মোক ক'ত পাওঁ আকৌ পইচা ক'ত পোৱা সেইবোৰ মই নাজানো দেই মোক দিব লাগিব দেই এতিয়া সোনকালে দিব লাগিব মই কুকুৰ পোৱালি আনিব যাম এতিয়া ক'ৰ পৰা আনিবি তই কুকুৰ পোৱালি সেইদিনাখন গৈছিলোঁ যে তালৈ যাম মোৰ বিচনাৰ তলতে 100 টকা এটা আছে তাহে লৈ যাবি বেছি নিনিবি কিন্তু বেছি নিলে পাবি আকৌ দেই ঠিক আছে মই সোনকালে যাওঁৱে দেই এতিয়া যাওঁৱেনে যাওঁৱে দাদাৰ লগত কথা পাতিব লাগিবতো দিয়ে নে নিদিয়ে হ'ব মই যাওঁ সোনকালে যাওঁ স্কুলৰ পৰা আহি পাইছিলিহিহে আকৌ একদম গ'লেই মই ভাবিছিলোঁ আৰু কিজানি 100 টকাটো পাহৰি যাব কও পাহৰিব ইয়াৰ মাথাত একদম সোমাই গ'ল আৰু কুকুৰ পোৱালি জানো দেই বলিয়াই হ'ল চাগে এইটো ঐ বাবলু আছ নে কি তই ঘৰত আছো ৰ গৈছো ওলাই গৈছো পালিহি ন পালোহি তই যাওঁ নে কি এতিয়া বৈ যাওঁ সোনকালে আনোগৈ কুকুৰ পোৱালিটো সেইদিনাখন দেখি থৈ অহাটো থাকিলে হয় আৰু দেই কোনো নিলে হয় আৰু দেই থাকিব এনেও থাকিব সি যিহে দাম কয় মানুহক ক'ৰ আনিব মানুহে থাকিলে হয় আৰু দেই হে প্ৰভু থাকিলে হয় আৰু দেই যাওঁ বৈ সোনকালে যাওঁ বৈ দাদা আছে নাই ঘৰত কোনোবা নাই নেকি কোনো আছে ৰ দাদা আছে নাই ঘৰত কোনো ইমানকে মাতি আছ ৰ গৈছো আছে আহিছে ভাইটি তোমালোক আকৌ আহিলা যে তোমালোক কি কাৰণে আহিলা হয় মানে দাদা আমি সেই কুকুৰ পোৱালিটো নিবলৈ আহিছিলোঁ কুকুৰ পোৱালি নিবলৈ আহিলা নেকি তোমালোকে কোনটো কুকুৰ পোৱালি কৈছিলা বাৰু দাদা আমি সেইটো কৈছিলোঁ আকৌ বগা আৰু ক'লাটো যে ভাইটি বেয়া নাপাব দেই সেই বগা আৰু ক'লাটো মানুহ এটাই লৈ গ'ল নহয় অকণমান আগত লৈ গ'ল কি দাদা লৈ গ'ল দাদা মইচোন আপোনাক কৈ থৈ গৈছিলোঁ কাকো নিদিব বুলি আপুনি কেলৈ দি দিলে হয় মইচোন তোমাক কৈছিলোঁৱেই যে কোনোবাই মোক পইচা দি দিলে মই দি দিম মোৰ কোনো দায় নাই তাত দেই আৰু তোমালোকে দেৰিকৈ আহিলে সেইকাৰণে তোমালোকে নাপালা দাদা তেওঁ আপুনি দি দিব নালাগে নহয় মইচোন আপোনাক কৈছিলোঁ সেইদিনাখন আহিম বুলি তেওঁ আপুনি দি দিলেনে বাৰু নাই ভাইটি তোমালোকে মোক বেয়া পালে নহ'ব দেই আৰু কুকুৰ আছে নহয় তোমালোকে চাই লোৱা আৰু কেইটামান আছে চাই লোৱাচোন চাই লোৱা দাদা তেওঁ মানে মোৰ সেইটো মজা লাগিছে কুকুৰটো আৰু আছে যদি আপুনি আনকচোন যাওক চাওঁ মই কিয় চিন্তা কৰিছা তুমি একেজনী মাকই গোটেইকেইটা মজা হ'ব গোটেইকেইটা কুকুৰ একেই ৰ'বা মই লৈ আনিছোঁগৈ এইকেইটা হয় নেকি দাদা তেনেহ'লে লৈ আনক যাওক আপুনি মই চাই লওঁ কোনটো ভাল লাগে ৰ'বা আনোগৈ মই এইকেইটা ভাইটি চাই লোৱাচোন চাই লোৱা কোনটো ভাল লাগিছে তোমাৰ এইকেইটা ভালচোন দাদা আৰু নাই নেকি এইকেইটা আছে নেকি ভাইটি থকাটো আছিলে কিন্তু এইকেইটা বিক্ৰী হৈ গ'ল আৰু যোনকেইটা আছে সেইকেইটা বুকিং এটা মানে পইচা চইচা দি থৈ গৈছে সেইকেইটা মই তোমালোকক দিব নোৱাৰিম নহয় হয় নেকি দাদা কোনটো ভাল লাগিছে চাই লৈ তই দাদা সেইটো কুকুৰটো ভাল লাগিছে সেইটো দেখাওকচোন সেইটো কি দেখাবলৈ আছে হয় তুমি চাই লোৱা ভালকৈ তোমালোকক নিউ ইয়েৰ বুলি কিবা এটা ডিছকাউণ্ট দি দিম দিয়াত দেই বেয়া পাব নালাগে বাৰু এইটো কাৰণে ডিছকাউণ্ট কিবা এটা দি দিম আৰু নিউ ইয়েৰ বুলি হয় নেকি দাদা তেনেহ'লে ভালেই হ'বচোন হয় নেকি দাদা তেনেহ'লে আপুনি একেচাতে মাঘৰ বিহুৰ ডিছকাউণ্টো দি দিব নে কি কয় হয় নেকি ভাইটি হ'ব দিয়া কিবা এটা মিলাই দিম দেই বেয়া পাব নালাগে এইটো কাৰণে কোনোবা এটা চাই লোৱা তুমি দাদা এই বগাটোৱে মজা লাগিছে এইটোৱে দিয়ক বগাটো কোনটো এইটো পাৰিবা নিবলৈ পিছে দামটো কি দিব লাগিব ইয়াৰ দামটো সেইদিনাখনতো মই তোমালোকক 500 টকা বুলি কৈছিলোঁ ন এইটো কুকুৰ আপুনি এইটো 500 কৈছিলে সেই বুলি এইটো 500 নক'ব আকৌ দেই দাদা মানে তোমালোকে ডিছকাউণ্ট মিলাই 300 টকা এটা দিবা আৰু নে কি কোৱা তোমালোকে দাদা ডিছকাউণ্ট মিলাই 200 টকা লওক আৰু নে কি কয় 200 টকা দিলে ভাইটি মোৰ কাৰণ লোকচান হৈ যায় নহয় পাৰিব দাদা কেলৈ নোৱাৰিব হয় সেইদিনাখন আমি আহিছিলোঁ আপুনি নিদিলে কাৰণে এতিয়া কৈছোঁ আৰু 200 টকা পাৰিব দিয়ক লৈ যাওঁ দিয়ক সোনকালে
অঁ হ'ব দিয়া তেন্তে আৰু তেনেহ'লে লৈ যোৱা অঁ দাদা সেই মোনাটোতে ভৰাই দিয়ক আৰু তেন্তে লোৱা হ'ব তেন্তে দাদা আমি যাওঁ অঁ ঠিক আছে ভাইটি যোৱা তেন্তে অঁ দাদা আকৌ কেতিয়াবা আহিম দেই নিবলৈ দাম বেছি নকব দেই অঁ ঠিক আছে আহিবা ভাইটি হ'ব দে ল'ৰাকেইটাক দি দিলোঁ আৰু দুদিনকৈ আহিছে তেওঁ মনে বিচাৰত নাপালে হ'ব দে চালা মজা ন 200 টকাতে পাই গ'লোঁ ভালেই হ'ল দেই অঁ দেখিছনে 200 টকাতে পাই গ'লোঁ চালা অঁ সেইদিনাখন কৈ থৈ আহিলোঁ কাৰণেহে আমি ভালেই হ'ল দেই ইটো কুকুৰ লৈ গ'ল সেইকাৰণে আমি সস্তাত পাই গ'লোঁ ভালেই হ'ল চালা ভালেই হ'ল মই যাওঁ তই যা দেই ঘৰলৈ অঁ যা হ'ব দে কাইলৈ স্কুলত লগ পাম তেন্তে হ'ব দে যা ঐ মা কুকুৰ পালে লৈ আনিলোঁ আজি অঁ আহিলে চাগে দেই আনিলে চাগে আজি অঁ আনিলি আনিলোঁ ইমান মৰম লগা চা কুকুৰ পালিটো অঁ ভাল লাগিছে পিছে ইয়াৰ নাম এটা দিব লাগিব নহয় অঁ নামটো দিম তুমি কেলৈ চিন্তা কৰিছা আমাৰ গাইজখিনিয়ে কমেণ্টত জনাব নহয় নামটো কি তুমি চিন্তা কৰিব নালাগে জনাই দিব সিহঁতি কমেণ্টত নামটো কি কুকুৰটো বন্ধুসকল কমেণ্টত কুকুৰ পোৱালিটোৰ নামটো জনাই দিব দেই কিবা এটা ভাল নাম এটা দিব দেই পিছে আজি ৰাতি ইয়াক ক'ত থবি এই মোৰ ৰুমতে থৈ দিম বাহিৰত থ'লে আকৌ ঠাণ্ডা লাগিব নহয় ইয়াৰ আকৌ সেইকাৰণে মোৰ ৰুমটোতে থৈ দিম কাপোৰ এডোখৰ পাৰি পিনে অঁ ঠিক আছে তেন্তে গাইজ মানে মই কুকুৰ পোৱালি ঘৰটো বনাই লওঁগৈ আজি ভিডিঅ'টো ইমানটো সামৰিছোঁ আপোনালোকে কুকুৰ পোৱালিটোৰ নামটো জনাই দিব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব দেই ধন্যবাদ দেই তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানটো আছিলে ভাগো ইহা আছে